নমস্কাৰ অসমবাসী ৰাইজ আমাৰ হেমন্ত মামাৰ ডাইলগটো শুনকচোন আপোনালোকে মই লগাই দিছো আপোনালোকৰ ওচৰত এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব 5 আৰু 2 7 বছৰ কোনবাই যদি নমস্কাৰ অসমবাসী ৰাইজ মই ভাবছো হেমন্ত মামাৰ ওপৰত আৰু ভিডিঅ' নবনাও কিন্তু নবনাওকে থাকিব নোৱাৰো আপোনালোকে শুনিছেনে হেমন্ত মামাৰ ডাইলগটো সেই ডাইলগটো অনুমোচ কি কৰিছে এতিয়া সেই টপাই যে বিয়া কৰিলাক এটা কমলা আপি 16 বছৰে আপি এটাক বিয়া কৰাইছে এই টপাক কিয় জেলত থবা পাৰা নাই এতিয়া লগিন সেই টপাই দুখনে কমলা আপিটোক বিয়া কৰি আৰু বুঢ়া তিৰিটোক ৰাখি থৈছে একেলগে কিয় দুটা তিৰি ৰাখবা পাৰছি হেমন্ত মামাই কিয় আজি লগিন একো কৰিব পাৰা নাই ইনষ্টাত আপলোড কৰিছে ফেসবুকত আপলোড কৰিছে কৰি কিনে এতিয়া 56 মিলিয়নক লগিন ভিউজ কামাইছি অসমৰ এনেকুৱা কোনটো মানুহ আছে 56 মিলিয়ন ভিউজ পোৱা আমাৰ জুবিন দায়ো পোৱা নাই এনেকুৱাকে 56 মিলিয়ন ভিউজ আমাৰ হেমন্ত মামাৰ মুখৰ মূল্য নাই এনে আটা পাৰিব জানে তাত বাহিৰে আকৌ কৰিব নোৱাৰে হেমন্ত মামাই দুখীয়া মানুহ যদি এনেকুৱাকে কৰিলে হয় নহয় জেলত ভৰাই থৈ দিলে হয় কাৰণ কিয় টপাৰ পইচা আছে হেতুনে টপাক আকৌ কৰিব নোৱাৰে অসমবাসী ৰাইজ কি কয় ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাৰিব ধন্যবাদ